নমো নমো নাৰায়ণ প্ৰসন্ন হ'ব হৰি কৰি আছে মায়া নিজা আপোনাৰ মহিমা আপুনি লগত নমস্কাৰ হে গাইজ আকৌ চেনেললৈ স্বাগতম জনাইছো আজি বহাগৰ 1 তাৰিখ মানুহৰ বিহু আপোনালোকৰ সকলোলৈ আমাৰ পৰিয়ালৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিলোঁ ৰঙালী বিহুৰ লোক জনা কোন এজনী কোনি কোন এইবিলাক বাপৰে দিব ৰ কোন আছে পিছফালে কোন মনুবা ভূত নেকি অ দেখিবলে তো ভূতুনি নিচিনাই লাগিছে চা এই আহি গ'ল যা 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 নাচ যা যা নাচিবি ঠিক কৰি দিছো এইয়া হুঁচৰি আহি গ'ল ইমান সৰু ছোৱালীয়ে গাইছে যা 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 বগী যা ডান্সাৰ যা এয়া কি মজা নাচিছে নাচনি ৰেডি নে পুৰা চাম কিয় বেয়া লাগিছে ৰঙেইটো চা তাক লগোৱাই নাই আকৌ তাই লগোৱা ভালে লাগিছে ধুনীয়া লাগিছে দেই কিবা কবি নি কোৱাহি আকৌ আহা subscribe কৰিব দে লাইক কৰি দিবা দে কমেন্ট কৰিবা দে দেখো নাচিছা না সবে ধুনীয়া লাগিছে নে বাৰু লাগিছে নে দাঁতকেইটা পোকে খোৱা খালি বাকী চব ঠিকেই আছিল দাঁতকেইটা পোকে খোৱা হয় নহয় এই ভাল এই দাঁত ভাল আকৌ এই চকলেট বেছিকৈ খাই হ'লেও মানে ভাল আৰু আমাৰ চামলি দাঁত গ'ল গেল বুঢ়ী হৈ গ'ল আৰু নগজে আৰু এইটো কৰিলে আৰু নগজে কিন্তু মানে নাচনিৰ গাত ততেই নাইকিয়া গাত হয় নহয় পইচা কমকৈ দিলে চাগে আমাৰ ততেই নাইকিয়া গাত হৈ গৈছে মানে এতিয়া হুঁচৰি পাৰ্টি কেতিয়া আহিব আমাৰ ঘৰলৈ কেতিয়া নাচিব পাব হয়নে আৰু আশীৰ্বাদ ভালকৈ দিবি আকৌ অপায় মঙ্গল দূৰ কৰে এইবাৰ যেন জীয়ৰীখনে আগবঢ়াইছে অহাবাৰলৈ যেন তাতকৈ অধিক হ'বলৈ প্ৰথম আমাৰ ঘৰত মাৰিছে নেকি হে সেইকাৰণে আশীৰ্বাদ এটা শিকাই দিয়া আজি যিহেতু মানুহৰ বিহু আৰু মানুহৰ বিহুত আগতে আমি মানে এইবাৰ আৰু মানে মানুহৰ বিহুত আমি সেৱা কৰোঁ ন ডাঙৰ মানুহক গতিকে গৈ আছোঁ ককা ঘৰলৈ মানে মাৰ ঘৰলৈ মা যাব পৰা নাই কাৰণ ঘৰত আলহী সেইকাৰণে মই আৰু দেউতা গৈ আছোঁ চ' দেখাই আছোঁ মাৰ ঘৰ এইখন গামোচা কোনে দিলে একে মোটা থকা হে ঘৰৰ পৰা নিকিনে কোনোবাই দিলে ঘৰৰ পানীয়ে Welcome to the blog. So, আজি আমি
জেতুকা লগাইছে আহক কেমেৰাটো অলপ ইফালে কৰি দিয়ক চ' কালি আমি ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ মানে আলহী আহি গৈছিল ন সেইকাৰণে মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ আৰু ভাগৰ লাগি গ'ল বাদ দিলোঁ আৰু ৰাতি জেতুকা লগাই শুইছিলোঁ হ'লেও মানে কালাৰ চালাৰ ইমান নহ'ল কাৰণ জেতুকাখিনি 3 দিন এই পৰহি গৰু বিহুৰ দিনাই আমি পিছা আছিলোঁ গতিকে লগাবলৈ সময় নোহোৱাৰ কাৰণে নলগালোঁ তাৰপিছত কালি ৰাতি লগাইছিলোঁ যিখিনি শুকান হৈ গৈছিল তাৰপিছত ৰঙে নধৰিলে ভালকৈ সেইকাৰণে আজি আকৌ লগাইছোঁ লগাই দিছে আমাৰ ভাইটি ৰণী ভাইটিয়ে লগাই দিছে আৰু সেয়া আৰু এয়া এনেকৈ লগাইছে এনেকৈ যেনে তেনে হৈছেগৈ আৰু কিবা কিবি দেই এয়া চাওক কেনেকৈ লগাই আমাৰ ভাইটিয়ে শিকাই দিছোঁ মই বহুত ট্ৰেইনিং দি দিছোঁ বোলো পাৰিবিগৈ আৰু যোনটো ট্ৰেইনিং একো কামেই নাহিলে হয়নে অঁ ট্ৰেইনিং কামত নাহিলে না মইতো কৈছোঁ ভাই তই বিয়া বাৰত মেহেন্দি লগোৱা হেৰিটো ল বিজনেছটো আৰম্ভ কৰ নদীত নো ঢল উঠিলে মাছে জাকি মাৰিলে চব পূৰা ৰেডি হৈ গ'লোঁ এয়া পূৰা ৰেডি হৈ গ'লোঁ মানে আমি এতিয়া হুঁচৰি গাব যাওঁ গোপিনীৰ লগত মানে কি হ'ল আমাৰ কেটেগৰী মানে আমাৰ বয়সৰ ল'ৰা ছোৱালীবিলাক নোলায় মানে চ' মই মানে এতিয়া গোপিনী কেটেগৰীত পৰিছোঁ আৰু মই অকলে নাযাওঁ মোৰ মাও ৰেডি হৈ আছে মা আহি আছে মানে চব গ'ল অলৰেডি 3টা বজাত লগ হোৱাৰ কথা আছিল এতিয়া কেইটা বাজিল নো এতিয়া 5টা বাজিলে মানে আমাৰ আলহীৰ কাৰণে আমাৰ অলপ দেৰি হ'ল আমি মা পুৰা ৰেডি একদম ত' ফাইনেলি মানে আমি পাইছোঁগৈ আৰু মানুহখিনি গৈ আছে বজাৰ ঘৰ ফালে এখন আমাৰ বজাৰ ধুনীয়াকৈ আহিছে বঢ়িয়া উঠাইছোঁ ধুনীয়া লাগিছে নাচি দিয়ক মজা মোক কোনে এটা বৈ দিয়া নিজে লওঁ বুজাই ল'ব উঠিছো নে ভাই নাচাওক পুৰা ঢেৰকনি বিজুলী হাই ফাদাৰ পুৰা ভাগৰি জিগৰি ঘামি জামি কিন্তু হেল্ল' ৰাইজ হেল্ল' গাই এয়া আমি ভাগৰি চুগৰি এতিয়া বিহু মাৰি আহিছোঁ আৰু মানুহজনে ভাত কেইটামান বনাই থোৱা নাই জানেনে এতিয়া আমি ভাত বনাওঁ খুব ফূৰ্তি কৰিলোঁ গালোঁ নাচিলোঁ সকলোৰে লগত আনন্দ ফূৰ্তি কৰি ঘৰা ঘৰি হ'লোঁ বতৰেও কৰি আহিছে একদম গাজনি বৰষুণ দৌৰা দৌৰিকৈ আহি ঘৰত সোমালোহি এতিয়া এয়া ড্ৰেছ চেঞ্জ কৰি আৰু পাকঘৰলৈ সোমাওঁ চাওঁ গৰম কেইটামান বনাওঁ আৰু খাব ইমান দীঘলী কিয় কৰিছা কৈ দিয়া কাৰণে এতিয়া বৌ এজনী ঘৰত সোমাই বৌয়ে ধুনীয়াকৈ চাহ একাপ খোৱালে খাই লৈ এতিয়া আমি ঘৰত চাওঁ কি ক'ত আছে এনেকৈ খাই বৈ আৰু বিচনা লওঁ আজি ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ ন আকৌ লগ পাম অহাকালিলৈ লগ পাম কেতিয়াবা লগ পাম আৰু কেতিয়াবা লগ পাম অ'কে বাই বাই টাটা গুড নাইট কটাৰে ঐ পহুছে গাইনো গাই থাকিলে উৰকে নপৰে ঐ বহাগৰ বতৰৰ
জয়